Hello guys, নমস্কাৰ Welcome back to my YouTube channel. So guys, আৰু এটা ভিডিঅ' বনাবলৈ আহিলোঁ কাৰণ হৈছে সক আজিকালি এই দুই দিনৰ ভিতৰত এই সপ্তাহৰ ভিতৰত ফেসবুক খুলিব নোৱাৰা হৈ গৈছে এই বোলে আত্মহত্যা এই বোলে আকৌ এই বোলে আন কিবা কিবি আৰু ভাইৰেল কিছুমান ভিডিঅ'য়ে তুলপাল লগাইছে অসমত তো গতিকে এনে কিছু মন্তব্যৰ বাবে মই ভিডিঅ'টো বনাব লগা হৈছে গতিকে চাই থাকক কি হ'ব নিউজ আহিয়ে আছে ইয়াৰ পিছত আন এটা ঘটনা কি হৈ আছে এটাৰ পিছত এটা কোনোবাই আকৌ ভাইৰেল হ'বৰ কাৰণে কৰিছে কামবোৰ কোনোবাই হয়তো নিজৰ তৃপ্তি লাভৰ বাবে কৰিছে কোনোবাই হয়তো আনক ব্যৱহাৰ কৰিছে কোনোবাই আনক ক্ষতি কৰিবলৈ কৰিছে যিসমূহ কাম নিকৃষ্ট কাম যিসমূহে কৰিছে তাৰ বাবে গৰিহণা দিবই লাগিব তেওঁলোকে যিবোৰ কাম কৰি আছে সেইবোৰ সকলো কামকে আমি গৰিহণা দিব লাগিব সকলোৱে সজাগ হ'ব লাগিব সকলোৱে সজাগ হৈ আমি সমাজখনক আগবাঢ়ি যাব লাগিব গতিকে সকলোৱে সহায় সহযোগিতা কৰি আমাৰ সমাজখনক আৰু আগুৱাই লৈ যাওক এই যিসমূহ নিকৃষ্ট কাণ্ডবোৰ হৈ গৈ আছে ইয়াৰ পৰা আঁতৰি থাকক সকলোৱে নিজৰ কামবোৰ কৰক নিজৰ যিসমূহ জীৱন বাটত আগুৱাই যাবৰ বাবে যিসমূহ কাম আছে সেইবোৰ কৰক আৰু এইবোৰ সকলোৱে যদি সজাগ নহয় সেইবোৰ ঘটনা ঘটিয়ে থাকিব গতিকে সকলোৱে সজাগ মনেৰে সকলোৱে সজাগ হৈ থাকক আৰু নিজৰ কামবোৰ কৰি গৈ থাকক নিজৰ জীৱন বাটত যি উন্নত বা নিজৰ জীৱনটো ভাল ৰাখিবলৈ হ'লে যিসমূহ কাম কৰিব লাগিব সেইবোৰ কাম কৰক গতিকে সকলোৰে ভাল হ'ব গতিকে আপোনালোকে এই ফেসবুকৰ এই ভাইৰেল ফেসবুকৰ যিসমূহ ভিডিঅ' নিউজেই হওক কোনোবাই ভাইৰেল হ'বলৈ কৰিছে কোনোবাই এজনে আনজনক ফচাবলৈ কৰিছে গতিকে এইবোৰৰ দিশলৈ নাচাই আপোনালোকে নিজৰ জীৱন বাটত আগুৱাই যাবলৈ যিসমূহ কাম কৰিব লাগে সেইসমূহ কাম উন্নত দিশত কৰক যাতে আমাৰ অসমখন আৰু ভাল দিশত গতি কৰে গতিকে এইসমূহ নিকৃষ্ট কামৰ বাবে তেওঁলোকে যিয়ে কৰিছে তেওঁলোকে গৰিহণাৰ যোগ্য গতিকে তেওঁলোকৰ বাবেতো আমি অসম তথা আমাৰ সমাজখনকতো বেয়া কৰিব নোৱাৰি গতিকে সকলোৱে সজাগ মনেৰে হৈ থাকক আৰু সকলোৱে ভাল কাম কৰি সমাজখনক আৰু তথা অসমখনক আগুৱাই লৈ যাব বুলি মোৰ দীৰ্ঘ বিশ্বাস আৰু আপোনালোকৰ দোৱা আশীৰ্বাদত সকলোৱে যাতে ভাল দিশত আগবাঢ়ি যাব পাৰে তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম